Hello friends, welcome back to my channel Ontari Vlogs. আজি আমি আপোনালোকক দেখুৱাম যে আমাৰ পলুখিনি কিমান ডাঙৰ হৈছে দেখুৱাম আৰু এইখন এই পিছফালে চাব পাৰে ইয়াতে আমি 8 দিন হ'ল ৰখোৱা পলুখিনি আজি 8 দিন হ'ল যেতিয়া কণীৰ পৰা অনাৰ পিছত আমি এইটো ৰুমতে থোৱা হয় আমাৰ চাব পাৰে প্ৰথমতে আনোতে আমাৰ 9খন ট্ৰে আছিলে এতিয়া আমাৰ কমপ্লিট 33খন আমাৰ এতিয়া ট্ৰে হৈছে এখনৰ পৰা বহলাই 33খন হৈছে গৈ চাব পাৰে ইয়াত আমাৰ আজি শেষ দিন আজি 8 দিন হ'ল আমাৰ আজি আমি লৈ যাম ডাঙৰ ফাৰ্মখনলৈ চাব পাৰে পলুখিনি ডাঙৰ হৈছে যথেষ্টখিনি আপোনালোকে প্ৰথমৰ ভিডিঅটো চাইছে যদি গম পাব কিমানখিনি ডাঙৰ হৈছে চাব পাৰে দেখুৱাম আপোনালোকৰ ডাঙৰ পলু ফাৰ্মখনে পিছফালে দেখিবলৈ পাইছে চাগে এইখন পিছফালে আমাৰ ডাঙৰ পলু ফাৰ্ম আছে আপোনালোকে চাব পাৰে ইয়াতে মানে এইটো এনেকুৱাকৈ ৰখোৱাৰ কাৰণ হ'ল মানে ইয়াতে পানী ডেটল পানী ৰখোৱা হয় কাৰণ ভিতৰলৈ গ'লে ভৰি হাতবিলাক ধুই যাব লাগে ইয়াতে ডেটল পানী দিয়া হয় ডেটল পানী দি ধুব লাগে ইয়াতে চেণ্ডেল খুলি থৈ যাব লাগে আমাৰ এইটো মটৰ এটা আছে এইটো মটৰটো আছে মটৰটোৰ সহায়ত আমি পলু ফাৰ্মখন মানে পলু শেষ হোৱাৰ পিছত আমি চাফা কৰিবলৈ আমাৰ সহায় হয় আৰু এইটো চাব পাৰে ইয়াতে আমি সেইটো সৰুকৈ আছে টেংকি এটা ইয়াতে আপোনালোকে চাব পাৰে ইয়াতে মিক্স হৈ আছে অলৰেডি ব্লিচিং পাউডাৰ পলুখিনি শেষ হোৱাৰ পিছত আমাৰ ব্লিচিং পাউডাৰ দি পলু ফাৰ্মখন গোটেই চাফা কৰা হয় তাৰপিছত ফৰ্মেলিং দি মাৰা হয় ফৰ্মেলিং মাৰি 3-4 দিনমান ৰখোৱা হয় চাব পাৰে আমাৰ টোটেল 7খন বেড আছে ইয়াত ইয়াৰ ৰছী আছে ৰছী এডাল আপোনালোকে ৰছীডাল দেখিবলৈ পাইছে এডাল ৰছীত আমি পেপাৰ দিয়া হয় আজি পেপাৰ দিয়া হ'ব ইয়াত দেখুৱাম আপোনালোকক পেপাৰ কেনেকৈ দিব লাগে আৰু ইয়াত পেপাৰ পাৰি দিয়া হয় ইয়াত পেপাৰ পাৰি দিয়া হ'ব আৰু ইয়াত নিউজ পেপাৰ লগাই দিয়া হ'ব এডাল দেখিছে আপোনালোকে ইয়াত নিউজ পেপাৰ লগাই দিয়া হ'ব কেনেকৈ লগাই আপোনালোকক দেখুৱাম বাৰু চাব পাৰে এখন আপোনালোকে দেখিছে এখন কি বুলি আপোনালোকে চাই দেখিছে এখন কি এখন হৈছে ষ্টুল এখন চপা আছে এখনৰ সহায়ত আমি যেতিয়া ওপৰত পাত দিবলগীয়া হয় তেতিয়া আমি এখনৰ সহায়তে দিয়া হয় আমাৰ আৰু আপোনালোকে চাব পাৰে এই ওপৰত এইকেইটা আপোনালোকে লাইটকেইটা দেখিছে চাগে ওপৰত এই ওলোমাই থৈ দিয়া হৈছে লাইটবিলাক আপোনালোকে দেখিছে এইটো এটা ওলমি আছে যেতিয়া পলু ফাৰ্মত মানে পলুখিনি নিৰ্দিষ্ট যিখিনি মানে গৰম লাগে সেইখিনি গৰম নাপালে আমি তেতিয়া মানে সেইটো এই লাইটকেইটা চলাই দিয়া হয় যাতে অলপমান তাপ উৎপন্ন হয় আৰু চাব পাৰে খিৰিকী আছে আপোনালোকে যেতিয়া আমাৰ ইয়াত মানে বেছি গৰম হয় গৰমৰ দিনত বেছি গৰম হ'লে এইটো প্ৰকৃতি হাৱা পাবলৈ আমাৰ এইটো খিৰিকীখন খুলি দিলে হাৱা আহি যায় ধুনীয়া হাৱা আহি যায় এতিয়া আমাৰ নালাগে আমি বন্ধ কৰি দিম অলৰেডি আমাৰ পলু ফাৰ্মখন গোটেই চাফা কৰা হৈ গৈছে কমপ্লিট আজি যিহেতু পলু অনা হ'ব ইয়ালৈ আমাৰ তাত আপোনালোকে দেখা পাইছে সৰু ঘৰটোত তাতে কণী আনিলে তাতে মানে তাৰ পৰাই ষ্টাৰ্টিং হয় ইয়াত এতিয়া আজিৰ পৰা ইয়াত অনা হ'ব আমি দেখুৱাম আপোনালোকক অলপ পিছতে ইয়াত পেপাৰ লগোৱা হ'ব এইবিলাকত পেপাৰ লগোৱা নিউজ পেপাৰ লগোৱা হ'ব আৰু ইয়াত বেলেগ পেপাৰ লগোৱা হ'ব আপোনালোকে চাই দিব ভিডিঅ' সকলোৱে এইটো ৰুমত মানে পেপাৰ থৈ দিয়া আছে আমি পেপাৰবিলাক লৈ যাওঁ পেপাৰ আছে চাব পাৰে এইবিলাক নিউজ পেপাৰ কেনেকৈ লগাই আপোনালোকক মই কৈছিলোঁ ক'ত লগাই আপোনালোকে ভিডিঅ'টো চাই আছে চাগে চালে গম পাব আমি দেখুৱাইছোঁ ক'ত লগাই আপুনি লগাই দেখুৱাম কেনেকৈ লগায় আৰু আপোনালোকক কৈছিলোঁ যে আৰু এটা নিউজ পেপাৰ আছে আমাৰ চাব পাৰে এইবিলাক গোটেই এইটো পেপাৰে আছে চাই থাকক ভিডিঅ'টো আমি এতিয়া লৈ যাওঁ তালৈ ইয়াত আমি পেপাৰ লগাই দেখুৱাম কেনেকৈ লগাই পেপাৰটো এনেকৈ লগাই দিম এনেকৈ কৰিব লগাই এখন এখনকৈ ল'ব লাগে এখন এখন লৈ এনেকৈ ল'ব লাগে এখন এনেকৈ ল'ব লাগে এনেকৈ ওপৰত মানে এখন অকণমান ওপৰত দি দিব লাগে ওপৰত দি তাৰপিছত এনেকৈ লগাই দিব আপোনালোকে দেখিবলৈ পাইছে এইবিলাক এনেকুৱা চকতে আছে এডাল চকতে আছে চাব পাৰে ওপৰত আছে আৰু গোটেই ওপৰতে আছে তলতো আছে চাব পাৰে ইয়াত তলতো আছে গোটেইবিলাকতে লগোৱা হৈ আছে আমি চবতে এনেকৈ লগাব লাগিব আমাৰ যি 4খনলৈকে যেতিয়া যদি যায় 4খন বেডলৈকে যদি যায় আমি 4খন বেডলৈকে এনেকুৱাকৈ লগাব লাগিব আৰু আপোনালোকক দেখাইছিলোঁ দীঘল পেপাৰটো এটা ইয়াত আমাৰ এতিয়া পেপাৰ ঢালি হৈ গ'ল চাব পাৰে ঢালি দিয়া হৈ গ'ল গোটেই
ইয়াত এখন, ইয়াত এখন, ইয়াত দুখন দুখনকৈ দিয়া হৈছে, বৰ্তমান দিয়া নাই। এখন এখন হ'লে হৈ যাব, এতিয়া পিছত দিম বাৰু। এখন হৈছে, এতিয়া আমি পলু আনিম, পলু আনি দিম ইয়াত। ফাইনেলি আমাৰ আনি হৈ গ'ল, ইয়াত চাব পাৰে। ইয়াত অনা হৈ গ'ল আমাৰ, ইয়াত দিয়া হ'ব এতিয়া। ইয়াত 9খনকৈ ট্ৰে আছে, টোটেল 33খন ট্ৰে আছে। এইটো চাইডে 9খন দিয়া হ'ব, সেইটো চাইডে 7খনকৈ দিয়া হ'ব, 7খন আধাকৈ দিয়া হ'ব। সেইটো চাইডে অলপমান ষ্টেণ্ডটো সৰু আছে, সেইকাৰণে সেইটো চাইডে অলপমান কমকৈ দিয়া হ'ব। এইটো চাইডে ষ্টেণ্ডটো অলপমান বেছি ডাঙৰ আছে, সেইকাৰণে ইয়াত 9খনকৈ দিয়া হ'ব ট্ৰে। এখন এখনকৈ দিম। এনেকৈ এখন এখন ইয়াত দি যাম এতিয়া আমি। আমি মাজত ইমানকৈ গেপছ দি দিম, কাৰণ ইয়াত জালি ঢালা হ'ব। জালি ঢালিলে এখন এখনকৈ জালি ঢালিলে পিছত মানে আমি জালিটো শুকুৱাবলৈ মানে সুবিধা হ'ব। অলপমান দূৰ দূৰকৈ দি দিম। ফাইনেলি আমাৰ হৈ গ'ল গোটেইবিলাক। আমাৰ গোটেইবিলাকতে দিয়া হৈ গ'ল। আমি এতিয়া এইটো পাউডাৰ ঢালিম। পাতল কাপোৰ এখন দি ল'ম এনেকৈ। পাতল কাপোৰেদি মাৰিব, হাতে মাৰিব নালাগে। কাপোৰেদি মাৰিব লাগে, কাপোৰৰ সহায়েদি। আমি কাপোৰত এনেকৈ ঢালি ল'ম। মাৰিব লাগে। Breaking maybe. Bring the right. আমি এনেকৈ চবত গোটেইখিনিতে দিম। আমি এতিয়া জালি ঢালিম দিয়া, চাব পাৰে। জালিখন অলপমান বহল কৰিম এনেকৈ। আমি এটা পাত ঢালি দিম। ফাইনেলি আমাৰ পাত দি হৈ গ'ল, চাব পাৰে। গোটেইবিলাকতে পাত দি হৈ গ'ল। চাব পাৰে পাত দি হৈ গ'ল, গোটেইবিলাকত পাত দি হৈ গ'ল।
ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।